চৰণত এটি প্ৰাৰ্থনাই আৰম্ভ কৰিম।
বৰষুণ দিব নেকি? মৎস্যটো কি কৰিলে লৰালৰিকে পাত্ৰ এটাত পৰিলে স্নান কৰি পানি আহিলে দেখিলে যে পানীটো নধৰা হৈ আছে পটককে তাৰপিছত চিন্তা ভাৱনা কৰি পেলাই লৈ আহিলে ঘৰলৈ বোলে এই খাদ্যতে মেলি থোৱা হ'ব সেই খাদ্য মেলি থৈ দিলে অলপ দেখিলে যে খাদ্যটো নধৰা এতিয়া বিস্ময় ভাবিলে ৰজা এতিয়া কি কৰিলে সমুদ্ৰত মেলি দিলে সমুদ্ৰটো নধৰা হ'ল না এতিয়া কৈছে পদে ও সত্ৰবৰ্ত ৰজা কদে খানা নিজৰ মায়া ও নধৰিলে সমুদ্ৰে প্ৰাৰ্থনা জনাৰ লগতে
মই বৈকুণ্ঠ ধামতো নাথাকোঁ মোৰ ভক্তই জয়তে কৰে কীৰ্তন তাৰ পাছত থাকিব এনেকৈ ভগৱানে কৈছে আৰু তোমাকো কৰিলে যুদ্ধ হিৰণ সখী আজি ৰক্ত হিৰণ সখী পুবলীয়াৰ নৰসিংহ ৰূপে হিয়া বিদায় হৰিৰণী ভয় পাইল দিদ খেলু লাখ ভক্ত প্ৰহ্লাদ